গাইজ, আজি আকৌ আহি গ'লো ভাত খাবলৈ আপোনালোকৰ মাজলৈ। আৰু ভাত খাবলৈ আজি দুপৰীয়া একেটা জেগাতে আহিলোঁ আৰু কি চব্জি লৈছোঁ আপোনালোকক দেখাওঁ দেই। দুপৰীয়া খানাটোত এইফালে লাও আগ, আলু আৰু দাইল, আৰু এইফালে আছে আলু ভাজি, আৰু এইফালে ডিম আৰু বিলাহী, আৰু এইফালে পিঁয়াজ, নিমখ, জলকীয়া, নেমু মেইন। আৰু গতিকে খাই লওঁ ভাতকেইটা ধুনীয়াকৈ। প্ৰথমবাৰ শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই গাইজ। মই খাওঁ, আপোনালোকে খোৱা অলপ মনোৰঞ্জন লওক। তেতিয়াহ'লে গাইজ খাই দিওঁ দুপৰীয়া খানাটো ইয়াতে। আৰু গাড়ীখন এনেকৈ উঠাই লৈছোঁ, মানে টেবুলখন আছিলে, টেবুলত নলওঁ। আৰু এইফালে ডিম নিজে বনাই আনিছোঁ গাইজ, চব ডিম। এইফালে দালি আৰু কিবা কিবি মিক্স আছে ৰাখিলে বাৰু। এইফালে আলু ভাজি মোৰ ফেভৰেট। খাই লওঁ ধুনীয়াকৈ। গ্ৰেভি মস্তি। এইফালে দাইল, লাও আগ, বিলাহী। গাছ খাওঁতে মই বেছি কথা নাপাতো বাৰু। লোকেল কুকুৰা ডিম। একদম চবকে খাই দিছোঁ দেই। বেছি কথা ক'ব পৰা নাই, এনেকুৱা তামোল জলকীয়া পিছে। মানে চব্জিখিনি আৰু যিমানে ধুনীয়াকৈ নোপোৱক, কেঁচা জলকীয়া নাখালে ভাল নালাগে।
গাইছ নোৱাৰোঁ আৰু ফিনিছ খা 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 মজা লাগিলে দুপৰীয়া ভাতটো খাই আৰু হৈ গ'ল চ' গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ জলকীয়া তামাম পৰিলে আৰু নেক্সট এডোখৰ জেগাতে খানা ভিডিঅ' লৈ আহিম আৰু এবাৰ থাকিব থালিত কি থাকিব জানেনে চিকেন এবাৰ চিকেন থাকিব আৰু নেক্সট খানা ভিডিঅ' লৈ আহিম আজিলৈ তেতিয়াহ'লে এৰিলোঁ আৰু বৰষুণ দি আছে এইফালে বাই বাই